আজিও ৰৈ আছোঁ তোমাৰ বাবে। আমি সপোন দেখা সোণাৰ জোপাৰ তলত। তুমি কেতিয়া আহিবা মই নাজানো, মাথো ৰৈ আছোঁ তোমাৰ বাবে সোণাৰু ফুলাৰ বতৰত। নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। তেনেহ'লে ব'লক পলম নকৰি আজিৰ কাহিনীটো আৰম্ভ কৰোঁ। নেহাই গছজোপাৰ তলত বহি পুৰণি কথাবোৰ চিন্তা কৰি আছে। তাই আজি অকলশৰীয়া। এটা সময় আছিল তাই আৰু অনুৰাগে এই গছজোপাৰ তলতে বহি সিহঁতৰ সপোনৰ কথা পাতিছিল। নেহাৰ আজিও মনত আছে সোণাৰু ফুলাৰ বতৰত অনুৰাগ আৰু তাই গছজোপাৰ তলত বহি কিমান যে কথা পাতিছিল। অনুৰাগে তেতিয়া নেহাক কৈছিল, নেহা, তুমি মোক এৰি কেতিয়াবা গুচি যাবা নেকি? কথাষাৰ শুনি নেহাই অনুৰাগক কৈছিল, আজি তুমি মোক কিয় তেনে প্ৰশ্ন কৰিছা? প্ৰশ্ন কৰিছা যেতিয়া শুনা। তোমাক এৰি যোৱাৰ কথা মই একেবাৰে ভাবিব নোৱাৰোঁ। যিদিনাৰ পৰাই মই তোমাক জীৱনত আঁকোৱালি লৈছোঁ, সেইদিন ধৰি মই উঠোতে বহোঁতে মাথো তোমাৰ কথাই ভাবোঁ। তোমাৰ অবিহনে মই একো চিন্তাই কৰিব নোৱাৰোঁ। কথাষাৰ শুনি অনুৰাগে তাইক ক'লে, কেতিয়াবা ভয় হয় জানা তুমি মোক এৰি গুচি যাবা বুলি। প্লিজ মোক কেতিয়াও অকলশৰীয়া কৰি এৰি নাযাবা। কথাষাৰ শুনি নেহাই অনুৰাগৰ হাতত নিজৰ হাতখন থৈ তাক ক'লে, শুনা অনুৰাগ, যিদিনাৰ পৰা তুমি মোৰ জীৱনলৈ আহিছা, মোৰ মৰহি যোৱা জীৱনটো জীপাল কৰি দিলা। তোমাৰ কথা ভাবি ভাবি মনটো আনন্দত তৰি যায় কোনোবা দূৰ দিগন্তলৈ। এনে লাগে যেন তুমিয়ে মোৰ সপোন, তুমিয়ে মোৰ সাহস, তুমিয়ে মোৰ উশাহ, তুমিয়ে মোৰ জীৱন। আৰু তেনে ক্ষেত্ৰত মই তোমাক এৰি যোৱাৰ কথা কেনেকৈ ভাবিব পাৰিম? এবাৰ তুমিয়ে কোৱাচোন। কথাষাৰ শুনি অনুৰাগে নেহাক সাৱটি ধৰিলে। কিছুদিন পাছত অনুৰাগে এটা চাকৰি পাই বেলেগ এখন ঠাইলৈ গুচি গ'ল। যোৱাৰ আগতে অনুৰাগে নেহাক লগ কৰিলে। নেহাই সেইদিনা তাক ক'লে, তুমি যাবলৈ ওলাইছা, যোৱা, কিন্তু ভালদৰে থাকিবা। তুমি যোৱাৰ কথা মই মনটোক একেবাৰে বুজাব পৰা নাই। মই মনটোক কেনেকৈ বুজাম সেইটো নাজানো। তোমাৰ স্মৃতিবোৰ লৈ সদায় এই ঠাইখিনিতে আহিম তোমাৰ কথা ভাবি। তেতিয়া অনুৰাগে তাইক ক'লে, ধেৎ পাগলীজনী, মই কিবা মৰি গৈছোঁ নেকি? চাকৰি কৰিবলৈহে যাম। তুমি মিছাতে কিয় ইমান ভয় খাই আছা? আৰু মইনো কিমান দূৰত থাকিম? ৰাতি বাছত উঠিলে ৰাতিপুৱা আহি তোমাৰ কাষ পায়ে যাম। মইতো প্ৰত্যেক সপ্তাহে আহি থাকিম নহয়। তুমি কিয় ইমান চিন্তা কৰিছা? আৰু যদি তুমি এনেকৈ মন মাৰি থাকা, তেনেহ'লে মই গৈ কাম কেনেকৈ কৰিম এবাৰ ভাবি চোৱাচোন। কথাষাৰ শুনি নেহাই ক'লে, বুজিছোঁ, কিন্তু মানুহে কয় নহয়, চকুৰ আঁতৰ হ'লে মনৰ আঁতৰ হৈ যায় বুলি। মোৰ ভয় হয় জানা, মোৰ মনৰ পৰা তুমি আঁতৰি যাব বুলি। অনুৰাগে তাইক বুজনি দি ক'লে, চোৱা, এই কলিজাখনত মাথো এটাই নাম লিখা আছে, নেহা। নেহাৰ বাহিৰে এই কলিজাখনত কোনেও ঠাই ল'ব নোৱাৰে। কলিজাখন মাথো তোমাৰ। অনুৰাগে তাইক বহু কথা বুজনি দি তাইৰ পৰা বিদায় লৈ গুচি গ'ল। প্ৰথমে অনুৰাগে তাইক লগ কৰিবৰ বাবে সপ্তাহে সপ্তাহে আহিব ধৰিলে। লাহে লাহে সপ্তাহ গৈ মাহ পালে। তথাপিও নেহাই অনুৰাগক একো নক'লে। দিন যিমানেই বাগৰিল, অনুৰাগে নেহাক লগ কৰা পৰিমাণ সিমানেই কমিব ধৰিলে। নেহাই অনুৰাগক যদি কেতিয়াবা কথাবোৰ সোধে, অনুৰাগে তাইক কয়, অফিচত কাম বহু বেছি, সেইবাবেহে যাব পৰা নাই। সময় হ'লে মই তোমাক লগ কৰিব যাম। তেনেকৈ দিন বাগৰি গ'ল। আজি প্ৰায় 6 মাহমানেই হ'ল অনুৰাগে নেহাক লগ কৰিব অহা নাই। তাইৰ মনটোৱে
অনুৰাগক বিচাৰি হাহাকাৰ কৰি আছে, কিন্তু অনুৰাগৰ একো খবৰ নাই। তাই গছজোপাৰ তলত বহি পুৰণি স্মৃতিবোৰ মনত পেলাই চকুলো টুকি আছে। তেনেতে গাড়ী এখন আহি নেহাৰ কাষত ৰ'লহি। গাড়ীখনৰ পৰা এজনী মহিলা নামি আহি নেহাক সুধিলে, শুনকচোন, অনুৰাগ বৰুৱাৰ ঘৰ কোনফালে জানে নেকি বাৰু? নেহাই অনুৰাগৰ নামটো শুনি হেঁপাহেৰে মূৰটো দাঙি চালে। মানুহগৰাকীক এড্ৰেছটো দি ক'লে, আপুনি অনুৰাগ বৰুৱাক কেনেকৈ চিনি পায়? মানুহজনীয়ে মিচিকি হাঁহি এটা মাৰি ক'লে, আচলতে অনুৰাগ বৰুৱা মোৰেই মানুহজন। আমি যোৱা সপ্তাহতহে বিয়া পাতিছোঁ। কথাষাৰ কৈ মহিলাগৰাকী গাড়ীখনত উঠি গুচি গ'ল। নেহাই গছজোপাৰ তলত অকলশৰীয়া হৈ বহি থাকিল। বন্ধুসকল, কাহিনীটো শুনি যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব, যাতে মোৰ সকলো কাহিনী আগতীয়াকৈ পাই থাকে। বন্ধুসকল, আপোনালোকৰ হাততো যদি এনে কিছু কাহিনী আছে তেনেহ'লে মোলৈ পঠাব পাৰে। মোৰ হোৱাটছআপ নাম্বাৰ আৰু ইমেইল ID দিয়া আছে, আপোনালোকে তাতেই পঠিয়াব পাৰে। মই চেষ্টা কৰিম আপোনালোকৰ কাহিনীসমূহ পাঠ কৰিবলৈ। প্ৰত্যেক সোমবাৰ আৰু শুক্ৰবাৰে এটা নতুন কাহিনী লৈ আপোনালোকৰ মাজত অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ।